হেল্ল' এভৰিৱান, বৃষ্টি ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ গুৱাহাটীত শেষ দিন আৰু আজি ঘৰলৈ যামগৈ। তাকে কি কৰোঁ কি নকৰোঁ, কেনেকৈনো যাম, আপোনালোকে সকলো ভিডিঅ'টো শেষলৈকে চাই যাব। আজি পাপাক মই কেমো দি আনিলোঁ। কেমো দিয়াৰ পিছত মই এইবোৰ ভিডিঅ' বনাব নোৱাৰিলোঁ। কেমো দিলেনো ক'ত ভিডিঅ' বনাব পাৰিম, তাততো একো কৰিব নিদিয়ে। আৰু এতিয়া আমি ফেঞ্চি বজাৰলৈ গৈছিলোঁ বজাৰ কৰিবলৈ, বজাৰ কৰি আহিলোঁ। এতিয়া আমি ভাত চাত খাই হোটেলৰ পৰা ছুটি ল'ম আৰু হোটেলৰ পৰা হোটেল এৰিম। তাৰপৰা ট্ৰেইনতে টিকেট কাটিছোঁ, ট্ৰেইনতে যাম বুলি ভাবিছোঁ। পাপাক কেমো দিলে বাছত যাব নোৱাৰি আৰু তাই আহোঁতে যিমান বমি কৰিছে, ভাবিলোঁ ট্ৰেইনত যোৱাটোৱে ভাল হ'ব বুলি, সেয়েহে আমি ট্ৰেইনত যাম। আমি ষ্টেচন পালোঁহি। এয়াই গুৱাহাটী ট্ৰেইন ষ্টেচন। মই অকণমান দেখাম। আৰু আমাৰ গুৱাহাটী জাৰ্ণি ইয়াতে শেষ এইবাৰ। গুৱাহাটীৰ জাৰ্ণি শেষ হয়নে বাৰু বাইদেউ? কেনেকুৱা লাগিছে? বাই বাই আৰু এতিয়ালৈকে বৰ্তমান এতিয়া গুৱাহাটী বাই বাই। বমি ৰাস্তাত বমি হ'ব পাই লং খাই আহিছোঁ এতিয়া। এইফালে পাপাই অকণমানি দুজনীক ধৰি লৈছে আৰু আমি দুজনীয়ে লৈছোঁ বেগ। আৰু আমি যাম নাগালেণ্ড এক্সপ্ৰেছত। নাগালেণ্ড এক্সপ্ৰেছখন ইয়াৰ গুৱাহাটী ষ্টেচনত 8:45 আৰু মৰাণ পাবগৈ ৰাতিপুৱা 9:30। এয়া আমি এতিয়া ট্ৰেইনৰ ভিতৰত আৰু অকণমানিকেইজনী ট্ৰেইনৰ ভিতৰত বৰ এইবাৰ ফূৰ্তি কৰিছে। বাছত অহাৰ দৰে নহয়, ট্ৰেইনত অকণমান ফিলিংছবোৰ বেলেগ। এইফালে আমি কেইটা বহি আছোঁ। এইবাৰ বমি নহয়, মাক যে ফুৰা কি জুতি লৈছে, এয়া লৈছে না। পাপাও খাইছে, আমি বেটি মই আমি চিটকেইটা ওপৰতে পালোঁ। ইমাৰ্জেঞ্চি কটাৰ কাৰণে তলত নেপালোঁ, তথাপিও ভালেই লাগিছে। ঘৰলৈ বুলি গৈ আছোঁ আৰু গুৱাহাটী এইবাৰ জাৰ্ণি ইয়াতে, আৰু নেক্সট টাইম আহিব লাগিব বুলি ভাবিছোঁ। আহিবলগীয়া হ'ব পাৰে, হয়তো মই আহিবলগীয়া নহ'বও পাৰে। গুড মৰ্ণিং। আমি শিৱসাগৰ পালোঁহি এতিয়া। ওপৰৰ পৰা তললৈ নামি আহিলোঁ। ওপৰৰ মানুহখিনি গ'লগৈ, মানে খালী হ'ল চিটবোৰ। এতিয়া পামগৈ আৰু 40 মিনিটমানৰ পাছত মৰাণ। এতিয়া আমি তললৈ গুচি আহিলোঁ। অকণমান বাহিৰৰ দৃশ্য দেখা। সেইফালে ধনু হাই কৈ দিয়া। এই তলত পাপা শুই আছে। এতিয়া সময় 8:50 হ'ল আৰু দাৱনীসকলে পথাৰত ধান কাটিলেই মৰাণ পাবগৈ আৰু 40 মিনিটমান আছে। এয়া আমি নামিলোঁহি, মৰাণ ষ্টেচন পালোঁহি। এয়া ভিনদেউ বাইদেউক নিবলৈ আহিছে। আনফালে আমাৰো গাড়ী ৰৈ আছে। আমি ঘৰলৈ বুলি যামগৈ। মই একেবাৰে ঘৰত গৈ আকৌ ভিডিঅ'টো কৰিম। অকল দুটা দবাহে পাবা, হেৰি এচি বাকী নাই ন। আজি আকৌ মই ভিডিঅ'টো দুদিনমানৰ পাছত কৰিছোঁ। আজি আমি আকৌ গোটেই তিনিজনী ক'ৰবালৈ যাম। ক'লৈ যাম আপোনালোকে চাই যাওক। এয়া সৰু বাইদেৱে লাজ কৰিছে, মুখখন বেয়া হৈছে বুলি। ৰাতিপুৱাই আজি গৈ আছোঁ ক'ৰবালৈ, আপোনালোকে চাই যাওকচোন ক'লৈ আমি গৈ আছোঁ। হেল্ল' এভৰিৱান, আকৌ আহিলোঁ আজি ধান কাটিবলৈ। ধানবোৰ পকিছেগৈ আৰু লাহে লাহে সকলো ধান, চবৰে ধানবোৰ পকিছেগৈ আৰু আমিও আহিলোঁ আজি আকৌ নেক্সট ডে ধান কাটিবলৈ। ভিডিঅ'টো শেষলৈকে সকলোকে চাব। আজি পথাৰত আমি কি কৰোঁ কি নকৰোঁ। আজি অকল আমিয়ে নহয়, আজি ঘৰৰ মানুহবিলাকো আহিব, ল'ৰা ছোৱালী লৈ আহিব। আজি মাহঁতে গোটেইখিনি আহিব পথাৰলৈ বুলি, ধান কটাৰ লগতে পথাৰত সকলোৱে ভাত এসাঁজ খাম বুলিও আহিব। আৰু আজি আমি দাৱনীও লগাইছোঁ, অকল আমি তিনিজনীয়ে অহা নাই। সেয়েহে ভাবিলোঁ ভিডিঅ'টো কৰি থওঁ, পিছলৈ আকৌ কেতিয়াবা চাবলৈ পাৰিম, মন বেয়া হৈ থাকিলে, মনত পৰিলে আৰু। সেয়ে আপোনালোকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। 4 ডবা ধান কাটিলোঁ। এতিয়া আমি চাহ খাবলৈ বহিম। এয়া আমাৰ আজি দাৱনী কেইগৰাকী লগাইছোঁ, 5 গৰাকী।
আৰু আমি 3গৰাকী। আৰু ইফালে আহিছে ঘৰৰ মা, ভণ্টি, আনাই সকলোবোৰ আহিছে আজি শেষ দিন বুলি। এইফালে এয়া মা ধান কাটিছে। আগতে তেওঁ ধান কাটিছিলে, এতিয়া বয়স হ'ল যিহেতু ধান কাটিব নোৱাৰে, সেয়েহে আহি তেওঁ ৰ'ব নোৱাৰি ধানকেইডালমান কাটি দিছে। মৰাণৰ পৰা ভণ্টিয়ে কমলা লৈ আহিছিলে, ধান কটাৰ মাজতে ৰৈ আকৌ কমলাও খালোঁ। এয়া ভণ্টি। এতিয়া আকৌ গৈ আছোঁ ভাত খাবলৈ আজি অলপ দূৰলৈ যাবলগীয়া হৈছে, মানে ৰাস্তাটো কাষলৈ। আজি ল'ৰা ছোৱালীকেইটাও আহিছে ঘৰৰ পৰা, তেহেঁতি খোজকাঢ়ি এইফালে আহিব নোৱাৰে, সেয়েহে আমিয়ে যাবলগীয়া হৈছে। এতিয়া গৈ আছোঁ ভাত খাবলৈ। এয়া বৰ্তাহঁতৰ ককাইদেউ কান্ধতে ভাৰ কৰি ধান নিছে। এনেকুৱা দৃশ্য আজিকালি দেখিবলৈ নায়েই। আৰু মানুহৰ ধানৰ লগত যে সম্পৰ্কটো ইমান মধুৰ, সঁচাকৈ পথাৰলৈ আহিলেহে গম পোৱা যায়। এয়া আমাৰ ঘৰৰ মানুহবিলাক, এইফালে এনাই, ল'ৰা ছোৱালীকেইটা, মা, এইফালে জোঁৱাই, ভণ্টি সকলো পথাৰত শেষ দিন বুলি ভাত এসাঁজ খাবলৈ আহিছে। বেলিও ডুবিল, সন্ধিয়া হৈ আহিল আৰু আমাৰ এই বছৰৰ ধান কাটি আজি ইয়াতেই শেষ হ'ল। আৰু ময়ো আজি পথাৰতে ভিডিঅ'টো সামৰি দিম। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈকে সকলোৱে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষত লাইক এটা, কমেণ্ট এটা কৰিবলৈ নাপাহৰিব।